নমস্কাৰ বন্ধু বান্ধৱীসকল সকলোকে স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল এডুকেশ্যন ফৰ অললৈ। বন্ধু বান্ধৱীসকল সকলোকে ভোগালী বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। বৰ্তমান আমাৰ ভোগালীৰ যি আনন্দ, এই আনন্দ হয়তো আপোনালোক প্ৰত্যেকৰ লগত নাই। মাজতে এটা চিন্তা সকলোৰে হৈ আছে। চিন্তা হ'বই নিশ্চিতভাৱে, কাৰণ আমাৰ বিহুৰ পিছতেই প্ৰকাশ পাবলগীয়া যিখন তৃতীয় অস্থায়ী মেধাতালিকা ডিৰ আৰু DSCৰ যিকেইখন মেধাতালিকা ইতিমধ্যে প্ৰকাশ পাইছেই, পঞ্চমখন মেধাতালিকাও প্ৰকাশ পালে আৰু অতি সোনকালে পৰৱৰ্তী মেধাতালিকাকেইখন প্ৰকাশ পাব DSCৰ। আমাৰ যিখন ডিৰ তৃতীয় অস্থায়ী মেধাতালিকা প্ৰকাশ পাব, এই তৃতীয় অস্থায়ী মেধাতালিকাখনৰ পাছতেই আমাৰ হয়তো যিখন মেধাতালিকা প্ৰকাশ পাব, এই মেধাতালিকাখনত এটা চেঞ্জ আপোনালোকে নিশ্চিতভাৱে দেখিবলৈ পাব। চেঞ্জটো হৈছে যে যিসকল আমাৰ ডিত যিসকল নিৰ্বাচিত প্ৰাৰ্থী আছে, এই নিৰ্বাচিত প্ৰাৰ্থীসকলৰ যদি কোনোবাই আপোনাৰ DSCত যদি তেওঁলোক নিৰ্বাচিত হৈছে, তেতিয়া হয়তো তেওঁলোকে এটা পদ এৰিব লাগিব। ধৰক ডিৰ পৰা তেওঁলোকে নাম কৰ্তন কৰিব লাগিব, যদি নতুবা আপোনাৰ হাইস্কুলৰ পৰা নাম কৰ্তন কৰিব লাগিব। এনেকুৱা এটা অপশ্যন নিশ্চিতভাৱে আপোনালোকৰ বাবে অতি সোনকালে আহিব। গতিকে যি কি নহওক বন্ধু বান্ধৱীসকল, অধীৰ আগ্ৰহেৰে আমি অপেক্ষা কৰিব লাগিব আৰু এই মাজৰ এই যি দুটা দিন 15 তাৰিখ আৰু 16 তাৰিখ, এই দুটা দিন আমি পাৰ কৰিব লাগিব বিহুৰ মাজতেই। বিহুৰ পাছতেই যিহেতু আমাৰ 27 তাৰিখেখন মেধাতালিকা অতি সোনকালে ওলাব আৰু তাৰ পিছতেই জানুৱাৰী শেষৰ ফালে ফেব্ৰুৱাৰীৰ প্ৰথম সপ্তাহৰ ভিতৰত আপোনালোকৰ নিযুক্তি প্ৰক্ৰিয়া সম্পূৰ্ণ হ'ব। ডিৰ যিখিনি নিযুক্তি প্ৰক্ৰিয়া আছে, নিযুক্তি প্ৰক্ৰিয়া সম্পূৰ্ণ হ'ব আৰু নিযুক্তি প্ৰক্ৰিয়াৰ পাছতেই আপোনালোকৰ সকলোৱে অৱগত হৈছেই, আমাৰ ফেব্ৰুৱাৰীত যিটো নিৰ্বাচনৰ অধিসূচনা জাৰি হ'ব আৰু নিৰ্বাচনৰ অধিসূচনাৰ আগমুহূৰ্তত যিহেতু সময় অতি কম আছে, এই কম সময়ৰ ভিতৰতে গোটেই কামখিনি নিয়াৰিকৈ সম্পূৰ্ণ কৰিবৰ কাৰণে তেখেতলোকে যথেষ্ট চেষ্টা অব্যাহত ৰাখিছে। আৰু আজিৰ ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক এইখিনি কথাই ক'ব বিচাৰিলোঁ যে আমাৰ যিখন ডিৰ তৃতীয় মেধাতালিকা বিহুৰ পিছত প্ৰকাশ পাব, সকলোৱে নিশ্চিতভাৱে জানে। কিন্তু আমাৰ এই মেধাতালিকাখনৰ পাছতেই যে হাইস্কুলত উত্তীৰ্ণসকলে, যিসকলৰ হাইস্কুলত উত্তীৰ্ণ হৈছে, লগতে ডিত যিসকলৰ নাম আহিছে, তেওঁলোকে যিকোনো এটা কেটেগৰীৰ পৰা তেখেতলোকৰ নাম কৰ্তন কৰিব লাগিব। কাৰণ এই ক্ষেত্ৰত বিভিন্নজনে বিভিন্ন সময়ত দাবী উত্থাপন কৰি আহিছে আৰু এনেকুৱা এটা যদি প্ৰক্ৰিয়া সম্পূৰ্ণ হয়, তেতিয়া নিশ্চিতভাৱে বহুকেইজন প্ৰাৰ্থীয়ে আকৌ নতুন মুখ আমি দেখিবলৈ পাম আমাৰ তালিকাত। গতিকে বন্ধু বান্ধৱীসকল, আমিও প্ৰত্যেকে এনে হোৱাটোৱে বিচাৰোঁ। যি কি নহওক, আজিৰ ভিডিঅ'টো পুনৰ ভোগালী বিহুৰ শুভেচ্ছা জনাই আপোনালোকক আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।